বুকুৰ আপোনজন তুমি বাৰু কি কৰি আছা? এই সুন্দৰ ৰাতিপুৱাটো চাবলৈ তুমি বাৰু শুই উঠিলানে? প্ৰচণ্ড শীতৰ পিছত ফাগুনৰ আগমন ঘটিছে। চাৰিওফালে প্ৰেমৰ মেলা বহিছে। আজি বতৰটো বৰ ফৰকাল, লগতে মোৰ মনটো। সকলোবোৰ কেনেকৈ যে মিলি যায়। আজি মই খুব ব্যস্ত জানা। অৱশ্যে তুমি আছা নহয় মোক প্ৰতিটো মুহূৰ্তত সজীৱ কৰি ৰাখিবলৈ। তুমি এতিয়া ওচৰত নাই, তাতে কি হ'ল? আমাৰ স্মৃতিবোৰ অনবৰতে ছাৰ দৰে মোৰ সতে আছে। তুমি যে কৈছিলা তুমি মই আৰু মই তুমি। তুমি নিজেই আঁতৰি গলা। সঁচাকৈয়ে মোৰ কোনো খেদ নাই। হয়তো এৰাব নোৱাৰা কিছুমান বাধ্যবাধকতা আহি পৰিছিল, মই বুজিছো। অথচ অপ্ৰাপ্তিৰ মাজেৰে যি পূৰ্ণতাৰ অনুভৱ, সেয়া লাভ কৰি মই অত্যন্ত সুখী। তুমি মোক এটা নতুন জীৱন দিলা। জীৱনটো জীৱন হিচাপে জীয়াই থাকিবলৈ দিলা। আৰু অযুত মৰম, প্ৰেৰণা আৰু সপোন দিলা। আৰু পৰিচয় কৰাই দিলা মোক নিজৰ অস্তিত্বৰ লগত। বুকুৰ আপোনজনে ইয়াতকৈ বেছি দিব লগা আৰুনো কি থাকে? আৰু তুমি সেইদিনাই মোৰ হৈ পৰিছিলা, যিদিনা নিৰাপত্তা আৰু আকুলতা মিশ্ৰিতভাৱে এইষাৰ কথা কৈছিলা, মই আছো নহয় তোমাৰ লগত। এতিয়া বাৰু তুমি ক'ত আছা? য'তেই আছা কুশলে থাকা। হয়তো দুদিনমান পলম হ'ব, কিন্তু মোৰ বিশ্বাস তুমি মোৰ কাষলৈ এদিন উভতি আহিবা। তুমি যে কৈছিলা তুমি মই আৰু মই তুমি। মৰমেৰে তোমাৰ